guys, welcome to my channel. আৰু মই আজি কোনো ধৰণৰ ব্লগ নিদিওঁ। মই এটা ৰেচিপি দিছোঁ আপোনালোকক, একেবাৰে সিম্পল ৰেচিপি কিন্তু খাবলৈ খুবেই সোৱাদ লগা হয়। ভিডিঅ'টো মই ৰেকৰ্ডিং কৰি থৈছোঁ আৰু আপোনালোকলৈ সেইটো আগবঢ়াইছোঁ। তো চাওকচোন মইনো আজি কি বনালোঁ, কেনেদৰে বনালোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ এটা খুব সুন্দৰ ৰেচিপি, নিজৰ মনেৰে ভাবি বনাম কিন্তু খাবলৈ টেষ্টি হয়। মটৰ লৈছোঁ মই, মটৰ কালি ৰাতি তিয়াই থৈছিলোঁ আৰু এইখিনি এটা প্ৰেছাৰত মই অকণমান নিমখ অকণমান হালধি দি পেলাই মই এইখিনি বইল কৰি ল'লোঁ, প্ৰায় 6-7টামান চিটি দি পেলাই। তাতে আলু দি দিছিলোঁ মই আৰু আলুখিনি মই এখন চামুচেৰে এক্সট্ৰা কৰি এয়া উলিয়াই ল'লোঁ। আৰু এতিয়া মই এই মটৰখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব লাগিব। আৰু এয়া চাওক মই গ্ৰাইণ্ড কৰি ল'লোঁ, কিমান সুন্দৰকৈ হৈছে, এনেকুৱাই হ'ব লাগিব। আৰু এয়া মই লৈছোঁ পিঁয়াজ, শুকান জলকীয়া আৰু নহৰু, আৰু এটা বিলাহী মই মিহি মিহিকৈ কাটি লৈছোঁ, সিমান মিহিও কৰা নাই বাৰু। আৰু এয়া লৈছোঁ মই গৰম মছলা, ৰেড চিলি পাউডাৰ মানে কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ লৈছোঁ, একেলগে মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰটো সৰহকৈ দিছোঁ, কাৰণ কালাৰটো খুব ধুনীয়া আহে সেইকাৰণে। আৰু এয়া ছাইডত আছে আলু, যিখিনি টুকুৰা মই তাৰ পৰা কাঢ়ি থৈছিলোঁ সেয়াই। আৰু এয়া মিক্স। আৰু এতিয়া মই এখন কেৰাহীত অকণমান মিঠাতেল দি লৈছোঁ। কেৰাহীখন আপোনালোকে ইগন'ৰ কৰিব, যিহেতু কেৰাহীখন মোৰ অকণমান পুৰণা, কিন্তু মই এইখন কেৰাহীত বনাই অলপ ভাল পাওঁ, সেইকাৰণে মই প্ৰায় এইখনতে বনাওঁ। আৰু সেইকাৰণে মই কৈ দিছোঁ কথাটো, আপোনালোকে কেৰাহীখন কিন্তু ইগন'ৰ কৰিব আৰু কোনেও একো বেয়া কমেণ্ট মোক নকৰিব বুলি মই আশা কৰিছোঁ। আৰু এতিয়া এইখিনিত মই দি দিছোঁ তেলখিনিতে পিঁয়াজ, নহৰু আৰু জলকীয়া দি পেলাই মই এইখিনি এতিয়া অলপ দেৰি ভাজি ল'ম, পিঁয়াজৰ এটা ধুনীয়া কালাৰ অহালৈকে। তাৰপিছতহে মই হালধি এড কৰিম। আৰু মই আপোনালোকে জানেই মই সদায় পিঁয়াজ, নহৰু বা যিয়ে দিওঁ মই অকণমান ভাজিহে লওঁ, তাৰ পৰাহে মই হালধি দিওঁ, নহ'লে মোৰ ৰেচিপিটোত কিবা এটা মানে সোৱাদটো কমি যোৱা যেন লাগে, সেইকাৰণে মই সদায় ভাজিয়ে লওঁ। আৰু এতিয়া মই এইখিনি ভাজ খাই যোৱাৰ লগে লগে ইয়াত মই হালধি আধা চামুচ দি দিম। তাৰ পৰা মই আকৌ হালধি দি পেলাই এইখিনি লৰাই অলপমান ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই ইয়াতে মছলাখিনি এড কৰিম, কিন্তু মোৰ এনেকুৱা লাগিছে ইয়াত হালধি অকণমান কম হোৱা যেন, সেইকাৰণে মই আৰু অকণমান হালধি ইয়াতে এড কৰি দিম নেকি, চাগে চাওঁচোন। কৰিয়ে দিলোঁ বাৰু, এড কৰি ল'লোঁ। তাৰ পৰা এতিয়া মই আকৌ হালধিখিনি দি ভালদৰে লৰাই ভাজিম। আৰু তাৰপিছতে মই ইয়াত মছলাখিনি যিখিনি গোটাই ৰাখিছিলোঁ সেইখিনি এড কৰি দিম। আৰু মছলাখিনি দিও মই অলপ দেৰি ভাজি ল'ম, কাৰণ মছলাটো তেলৰ লগত সদায় মিহলি হৈ যাব লাগে, তেতিয়াহে ভাল লাগে। দেখিছেনে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিয়াৰ কাৰণে কালাৰটো কিমান ধুনীয়া হৈছে। আৰু ইয়াতে মই এতিয়া কাটি ৰখা বিলাহীৰ টুকুৰাকেইটা দি দিম। আৰু মই বিশেষ গলিবলৈ বুলি নিদিওঁ, কাৰণ বিলাহী ইমান গলি নগ'লেও হয়। মই আচলতে বেছিকৈ গলি গ'লে খাই বেয়াহে পাওঁ, সেইকাৰণে মই বিলাহীটো কমকৈ গলাই লওঁ। আৰু এতিয়া এইখিনি গলি যোৱাৰ লগে লগে মই ইয়াত যিখিনি আলু মই থৈ দিছিলোঁ এক্সট্ৰা কৰি, সেই আলুখিনি মই এয়া গলি যোৱাৰ পাছত আলুখিনি এড কৰিম। আৰু আপোনালোকে সদায় বিলাহী অকণমান তেলত ভাজি ল'ব, নহ'লে মানে বিলাহীটো গলি নাযায়, আৰু অকণমান নগলিলেও খাই ভাল নালাগে, কিন্তু বৰ বেছিকৈ গলি গ'লেও খাই বেয়া লাগে। আৰু এতিয়া মই বিলাহী গলি যোৱাৰ লগে লগে আলুখিনি এড কৰি ল'লোঁ। আলুখিনি এড কৰি আপোনালোকে 5 ছেকেণ্ডমান ভাজি ল'ব, তেতিয়া আলুটো অকণমান ফ্ৰাই নিচিনা হৈ যাবগৈ, ভাল হ'ব। আৰু এতিয়া মই এইখিনিতে গেছটো মানে ল' টু মিডিয়াম ফ্লেমতে কৰি থৈছোঁ, বেছি বঢ়াই দিয়া নাই, কাৰণ মই মছলা আৰু পিঁয়াজ এইবোৰ অলপ দেৰি আগৰ পৰাই ভাজিয়ে আছোঁ, চ' সেইকাৰণে জ্বলি যাব পাৰে, গেছটো সেইবাবে মই কমাই লৈছোঁ। আৰু এতিয়া মই আলুখিনি অকণ ফ্ৰাই হোৱা যেন দেখিলোঁ, তো ইয়াত মই এতিয়া এড কৰিম মিক্সাৰত গ্ৰাইণ্ড কৰি থোৱা মটৰৰ মানে মিক্সাৰটো, সেইখিনি দি দিছোঁ। দেখিছেনে কেনেকুৱা ধৰণৰ আলুতীয়া নিচিনা লাগি আছে। সেয়া চাওক, এতিয়া আপোনালোকে এইখিনি লৰাই ভাজিব লাগিব। আৰু নিমখ মই এতিয়ালৈকে এড কৰা নাই, আৰু গেছটো কিন্তু কমকৈ ৰাখিব আপোনালোকে, আৰু মই কমকৈ ৰাখিছোঁ। চ' মই এতিয়া গেছটো কমাই ৰাখিছোঁ, আৰু এইখিনি মই এনেদৰে লৰাই ভাজিম। আৰু এয়া চাওক, মই অকণমান পানী দি পেলাই লৰাই আছোঁ, কিমান সুন্দৰ হৈছে ন দেখিবলৈ। আৰু
এনেদৰে আপোনালোকেও বনাব, ঘৰতে ট্ৰাই কৰিব, খুব ইজি হয়। যিহেতু গোটেই প্ৰচেছটো মই আপোনালোকক দেখালোৱেই। আৰু এতিয়া মই ইয়াতে আধা চামুচমান নিমখ এড কৰি দিছোঁ। যিহেতু নিমখ মই বইল কৰোঁতে দিয়েই লৈছিলোঁ, সেইকাৰণে অলপ কমকৈ লৈছোঁ। আৰু যদি দৰকাৰ হয় মই পাছত দি ল'ম, আৰু দৰকাৰ নহ'লে নিদিওঁ। চাওক কি সুন্দৰকৈ আমাৰ মটৰৰ এই ৰেচিপিটো ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু এতিয়া মই এইখিনি নমাই ল'ম। আৰু এয়া চাওক মোৰ টেষ্টি টেষ্টি মটৰ কাৰী বুলি কৈছোঁ মই, কিমান ধুনীয়া হৈছে মটৰৰ কাৰীখন, দেখিছেনে। আৰু লগত আছে এয়া ৰুটি মই বনাই থৈছোঁ। আৰু এতিয়া এইখিনি খাই লওঁ। এয়া চাওক। তো গাইজ, আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে বুলি ভাবিছোঁ। আৰু যদি সঁচাকৈয়ে ভাল পালে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আশা কৰোঁ আপোনালোকেও সেইটো ৰেচিপি ঘৰত এবাৰ নিজেই ট্ৰাই কৰিব। চ' আজিলৈ বাই বাই। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই কংকনে পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ।